নমস্কাৰ আজি আমাৰ আলোচনাৰ বিষয় হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় তেতিয়াহলে আমি মূল আলোচনাৰ মাজলৈ আগবাঢ়ো প্ৰথমে আমি সংজ্ঞাটো চাই লওঁ কোনো বস্তুক নিৰ্দিষ্টকৈ বুজাবৰ বাবে শব্দৰ পাছত কেতবোৰ প্ৰত্যয় যোগ কৰা হয় এই প্ৰত্যয়বোৰকে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বা নিৰ্দেশাত্মক প্ৰত্যয় বুলি কোৱা হয় এই প্ৰত্যয়বোৰ সাধাৰণতে বিশেষ্য বিশেষণ আৰু সংখ্যাবাচক শব্দৰ উপৰিও প্ৰথম আৰু দ্বিতীয় পুৰুষৰ লগতে সৰ্বনামৰ লগত যোগ হয় অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি প্ৰথমটো হৈছে একবাচক দ্বিতীয়টো হৈছে দ্বিবাচক মানে অৰ্থাৎ দুটা গটো হৈছে চতুৰ্বাচক বা চতুৰ্থতাবাচক আৰু ঘটো হৈছে বহুত্ববাচক বা বহুত আমি উদাহৰণ লৈ লওঁ প্ৰথমতে একবাচক যি প্ৰত্যয় কোনো এটা বস্তু বা উপাদানক নিৰ্দিষ্টকৈ দেখুৱায় বা বুজায় তাকে একবাচক প্ৰত্যয় বোলে উদাহৰণস্বৰূপে কুৰা খন খনি খিলা পাহ কুৰা বুলি ক'লে জুই কুৰা অৰ্থাৎ জুইখিনি আমি হিচাপ কৰিব নোৱাৰো বা লিখিব নোৱাৰো বা তাৰ আকাৰটোতো আমি তাৰ ডাঙৰ সৰু ক'ব নোৱাৰো কিন্তু য'ত জুই একুৰা জ্বলি থাকে সেই জুই একুৰা বুজাবৰ কাৰণে বা একুৰা জুই বুজাবৰ কাৰণে আমি কুৰা শব্দটো প্ৰত্যয়টো ব্যৱহাৰ কৰোঁ জুই কুৰা বুলি ক'লে একুৰা জুই তাৰ মানে অৰ্থাৎ এঠাইত জ্বলি থকা জুই গতিকে এইটো এটা জুইখিনিক এটা ভাগত ভাগ কৰি দেখুৱাইছে খন খনি সভাখন কপালখন চোতালখন অৰ্থাৎ সভাখন আমি আকাৰৰ সৈতে জুখিব পাৰিম কিন্তু কিমান সভাখন কিমান ডাঙৰ কপালখন কিমান ডাঙৰ চোতালখন কিমান ডাঙৰ যিহেতু ক'ব নোৱাৰো গতিকে আমি সেইখিনিকো এক নিৰ্দিষ্টকৈ দেখুৱাবৰ কাৰণে খন আৰু খনিৰ প্ৰত্যয়ৰ দ্বাৰা দেখুৱাওঁ খিলা পান খিলা কাগজ খিলা এখন পান বুজাবৰ কাৰণে আমি খিলা শব্দটো ব্যৱহাৰ কৰোঁ গতিকে পান খিলা পাহ ফুল পাহ অৰ্থাৎ এপাহ ফুলক বুজাবৰ কাৰণে আমি ফুল পাহ বুলি কওঁ গতিকে এইবিলাক হৈছে একবাচক প্ৰত্যয় তাৰ পাছত আহিল দ্বিবাচক প্ৰত্যয় দুটা বস্তুৰ গোট বুজোৱা খৰ্গবোৰকে দ্বিবাচক প্ৰত্যয় বোলে উদাহৰণস্বৰূপে জোৰ বা জুৰি হাল যুগল পাৰজোৰ জোতাজোৰ অৰ্থাৎ এই প্ৰত্যয়টোৱে জোৰ প্ৰত্যয়টোৱে কি হয় দুটা বস্তু একেলগে বুজায় উদাহৰণস্বৰূপে জোতাজোৰ বুলি ক'লে জোতা দুপাত থকা বুজায় পাৰজোৰ মানে দুটা পাৰ থকা বুজায় হাল গৰু হাল মহ হাল আমি হাল বাবলৈ গৰু মহ নিও যেতিয়া সেই দুইটাকে বুজাবৰ কাৰণে হাল শব্দটো ব্যৱহাৰ কৰা হয় যুগল পদযুগল অৰ্থাৎ দুটা ভৰিত নয়ন যুগল মানে চকু দুটা গতিকে দ্বিবাচক প্ৰত্যয়টোৱে এনেদৰে নিৰ্দিষ্ট কিছুমান ৰূপ আছে আৰু এই ৰূপকেইটা হৈছে এইকেইটা চতুৰ্বাচক চাৰিটা বস্তুৰ গোট বুজোৱা খৰ্গবোৰকে চতুৰ্বাচক প্ৰত্যয় বোলে উদাহৰণস্বৰূপে গণ্ডা এক গণ্ডা তামোলত চাৰিটা এক অঁৰা তামোলত চাৰিটা গতিকে অঁৰা আৰু গণ্ডা হৈছে চতুৰ্বাচক প্ৰত্যয় তাৰ পৰা আহিল ঘ বহুত্ববাচক অধিক বুজোৱা খৰ্গবোৰকে বহুত্ববাচক প্ৰত্যয় বোলে উদাহৰণস্বৰূপে কোচা মখা খিনি ফেৰা আখি চুলি মানুহে কিমান আছে হিচাপ কৰিব নোৱাৰে গতিকে সেই চুলিখিনিক এটা নিৰ্দিষ্টকৈ বুজাবৰ কাৰণে কোচা চুলি কোচা বুলি কোৱা হয় মখা লৰা মখা মানে কিমান লৰা আছে হিচাপ কৰিব নোৱাৰালৈকে লৰা থাকিলে আমি মখা শব্দটো ব্যৱহাৰ কৰোঁ খিনি ফুলখিনি ভাত কিমান আছে কাঁহীখনত আমি যেতিয়া হিচাপ কৰিব নোৱাৰো সেইখিনিক এটা সহজকৈ বুজিবৰ কাৰণে আমি খিনি শব্দটো ব্যৱহাৰ কৰোঁ ভাতখিনি ফেৰা কঠীয়া তলুতে আমি যিটো কঠীয়া মুঠা বান্ধো তাক কঠীয়া ফেৰা বুলি এটা জোখ দিব চেষ্টা কৰোঁ গতিকে ফেৰা আখি কল যিমান সংখ্যা থাকে সেই সংখ্যাখিনিক বুজাবৰ কাৰণে আমি এটুকা বা এক আখি বুজাবৰ কাৰণে আমি কলত আখি শব্দটো ব্যৱহাৰ কৰোঁ গতিকে এইটো হৈছে বহুত্ববাচক প্ৰত্যয় গতিকে আজি আমি এই আলোচনাত অসমীয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ যি চাৰিটা প্ৰকাৰ একবাচক দ্বিবাচক চতুৰ্বাচক বহুত্ববাচক এই সম্পৰ্কে আলোচনা কৰিলোঁ ইয়াৰ পাছত অন্য এটা খণ্ডত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেই সম্পৰ্কে আলোচনা কৰিম তেতিয়াহ'লে আজিলৈ ইয়াতে এৰিছোঁ ধন্যবাদ